guys, welcome back to my channel. মই প্ৰিয়ংকা পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সবে ভালে আছে। আজিকালি কৰোনা বহুত বাঢ়ি গৈছে, সো আপোনালোকে প্লিজ মাস্ক পিন্ধিব আৰু পাব্লিক গেদাৰিং এভয়েড কৰিব যিমানে পাৰে আৰু আননেচেসাৰী ঘৰৰ পৰা বাহিৰত নোলাব কাৰণ বহুত দেশৰ পৰিস্থিতি আমি দেখিব পাৰিছোঁ বহুত বেয়া হৈ পৰিছে। সো আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আপোনাৰ ৰাতিপুৱা ব্ৰেকফাষ্টৰ পৰা। মই এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ আপোনাৰ পিনাট বাটাৰ আৰু ব্ৰেড। এতিয়া আপোনাৰ জিম কমপ্লিটলি বন্ধ কৰি দিছোঁ জিম যোৱা কাৰণ বহুত বেছি বাঢ়ি গৈছে আৰু কলকাতাৰ ফালেতো আপোনাৰ কেছ দিনে দিনে বহুত বাঢ়ি গৈ আছে আৰু ঘৰটো যেতিয়া আপোনাৰ কোনোবা আহে তেতিয়া বেচিকেলি মাস্ক পিন্ধি থকাই প্ৰিফাৰ কৰোঁ। যেনেকৈ আপোনাৰ ভাত বনাবলৈ মাছীহঁত আহে বা কাম কৰিবলৈ তেতিয়া মাছীও মাস্ক পিন্ধি থাকে আৰু ময়ো মাস্ক পিন্ধি থাকোঁ ঘৰত। চ' যিমানখিনি পাৰোঁ নিজৰ ফালৰ পৰা ট্ৰাই কৰিছোঁ যাতে মানে বস্তুটোৰ পৰা বাচিব পাৰোঁ, কিন্তু চাওঁ এতিয়া কিমানখিনি মানে আমি নিজকে নিজে বচাই চলিব পাৰোঁ। আৰু বেচিকেলি মোৰ এসপ্তাহমান হ'ল মই ৰুমৰ পৰাতো বাহিৰত ওলোৱাই নাই, প্লাছ আপোনাৰ দালি ভাত আলু এইবোৰে চলি আছে। আপোনাৰ চিটুৱেশ্যনটো ইমানেই বেয়া যে বাচি থকাই বহুত প্ৰব্লেম হৈ গৈছে। ঘৰত যাম বুলি ভাবিছিলোঁ কিন্তু যাব নোৱাৰিলোঁ কাৰণ এতিয়া ট্ৰেভেল নকৰাটোৱে ভাল হ'ব। ভাবিছোঁ যে ভেকচিন লৈ ল'ম, ইয়াত আপোনাৰ ভেকচিনটো 1 তাৰিখৰ পৰা দিব বুলি কৈছে আমাক। চ' ভেকচিনটো লৈ লওঁ, ভেকচিন লৈ মানে ফাৰ্ষ্ট ড'জ ছেকেণ্ড ড'জ দুটাই কমপ্লিট কৰি তাৰপিছত যদি চিটুৱেশ্যন ভাল থাকে তেতিয়াহ'লে যাম বুলি ভাবিছোঁ। আৰু আপোনালোকেও ভেকচিন ল'ব। ভেকচিন ল'বলৈ বহুতে ভয় খাইছে, বিশেষকৈ আমাৰ মা দেউতাৰ বয়সৰ যিবোৰ মানে 50+, 55+, বহুতে ভয় খাইছে। চ' ভয় খাব একো নাই, আপোনালোকে ভেকচিন ল'ব। মোৰ মায়ে নিজে ল'ব বিচৰা নাছিলে, বহুত জোৰ জবস্তি কৰি বহুত বুজাই কৰি পেলাই। চ' এতিয়া মায়ে ফোন কৰিছিলে, গম পালোঁ যে আপোনাৰ অসমত বহুত বেছি ডাঙৰ আৰ্থকুৱেক আহিছিলে। এনেকুৱা বোলে কেতিয়াও লাইফত এক্সপিৰিয়েঞ্চ কৰা নাই। যেনেকৈ আপোনাৰ গুৱাহাটীত এবাৰ আহিছে, গুৱাহাটীত এবাৰ নহয় দুবাৰ আহিছে, নগাঁৱত আপোনাৰ 4বাৰমান আহিছে, যোৰহাটৰ ফালে আপোনাৰ ইমান এটা ইম্পেক্ট হোৱা নাই। চ' ইমানেই বেয়া কণ্ডিশ্যন মানে কিছুমান বিল্ডিঙত আপোনাৰ ফাট মেলিছে। চ' মই ইয়াত আছোঁ হয়, কিন্তু মোৰ মানে তাত চব আছে ন, নিজৰ মানুহবোৰতো চব অসমতে আছে, বুকুখন আপোনাৰ ঢকঢকাই যায়। চ' আপোনালোকে প্লিজ ছেফলি থাকিব, ভাল। বহুত দিনৰ পৰা ভেজ খাই আছিলোঁ আৰু মই ভেজ খাই বেছি দিন থাকিব নোৱাৰোঁ। আজি ছিকিউৰিটি গাৰ্ডৰ পৰা মাছৰ বেপাৰী এটাৰ নাম্বাৰ পাইছোঁ। চ' মাছৰ বেপাৰী এটাক ফোন কৰাৰ পিছত সি মাছখিনি ঘৰতে আহি দি গৈছে, কিন্তু আজি মাছখিনি নাহে আৰু মই বনাব লাগিব কাৰণ ৰুমমেটৰ আপোনাৰ নাইট ডিউটি থাকে, তো তাই আপোনাৰ ৰাতি মানে দিনটো শুৱে আৰু চ' বেছি একো নবনাওঁ, ভাত মাছ আৰু আপোনাৰ পায়স বনাম বুলি ভাবিছোঁ কাৰণ বহুত দিন হ'ল একো ভাল তেনেকৈ খোৱা নাই। চ' পায়স বনাম, মই ৰেচিপিবোৰ শ্বেয়াৰ কৰিম আপোনালোকে চাই। চ' ইয়াতে আমি তেলখিনি গৰম হ'ব দিছোঁ যাতে মাছখিনি দিলে তেলখিনি চিটিকি নপৰে, তাৰ কাৰণে আমি কিঞ্চিতমান হালধি দি দিম তেলত। হালধিখিনি এড কৰিলে আপোনাৰ তেলটো চিটিকি নপৰে। এতিয়া আমি লাহে লাহে মাছখিনি এড কৰি দিম। পায়স বনাবলৈ মই 2 মুঠি জহা চাউল ইয়াতে তিয়াই থ'ম, ঢাকি থ'ম এইখিনিক। ইয়াতে মই পিঁয়াজ কাটি ল'ম এতিয়া। চুৰিখনত ধাৰ নোহোৱা যেন হৈছে আৰু 4 টুকুৰা কৰি ল'ম। এইখিনি মছলাৰ কাৰণে এড কৰিম আৰু এইখিনি মই ফ্ৰাই কৰি দিম মিহি মিহিকৈ কাটি। আপোনালোকে দেখিব পাৰিছে মাছখিনি ধুনীয়াকৈ গল্ডেন ব্ৰাউন কালাৰ টাৰ্ণ হৈ গৈছে। এইটোৰ পৰা আমি বুজিব পাৰিম যে আমাৰ মাছখিনি ভালকৈ ফ্ৰাই হৈ গৈছে।
সো মাছখিনি আমাৰ ফ্ৰাই হৈ গৈছে এতিয়া আমি মাছখিনিক নমাই ল'ম মছলাৰ কাৰণে আমি এড কৰি দিম 3-4টা জলকীয়া আদা এটুকুৰ দুভাগ পিঁয়াজ এইখিনি আমি পিচি ল'ম মছলা পিচি হৈ গৈছে এফালে আমাৰ মাছ ফ্ৰাই হৈ গৈছে তো আজি মাছখিনি মই দৈ দি বনাব ওলাইছোঁ মই অলপ ব্লেক জিৰা এড কৰি দিম এতিয়া আমি কাটি থোৱা পিঁয়াজখিনি এড কৰি দিম পিঁয়াজখিনিক আমি গোল্ডেন ব্ৰাউন হোৱালৈকে আমি ফ্ৰাই কৰিম পিঁয়াজখিনি আমাৰ কালাৰ চেঞ্জ হৈ আহিছে এতিয়া মছলা যিখিনি পিচি লৈছিলোঁ সেইখিনি এড কৰি দিম মছলাখিনিক আমি ভালকৈ ফ্ৰাই কৰি ল'ম ইয়াতে 3 চামুচ দৈ লৈছোঁ দৈখিনিক আমি ভালকৈ ফেটি ল'ম এতিয়া এড কৰি দিম আমি অকণমান হালধি জিৰা পাউডাৰ 1 চামুচ ধনিয়া পাউডাৰ 1 চামুচ লগতে এড কৰি দিছোঁ নিমখ প্ৰয়োজন মতে গোটেইখিনিকে ভালকৈ মিক্স কৰি ল'ম লাহে লাহে দৈখিনি এড কৰি দিম ভালকৈ মিক্স কৰি ল'ম গোটেইখিনিকে যদি বেছি টেঙা দৈ হয় তেতিয়াহ'লে আপুনি অকণমান চেনি এড কৰিব পাৰে মছলাখিনি ফ্ৰাই হৈ আহিছে তো আমি লাহে লাহে পানী এড কৰি দিম এতিয়া আমি লাহে লাহে মাছখিনি এড কৰি দিম আৰু এইখিনিক ঢাকি দিম আপোনাৰ 15 মিনিটমানৰ কাৰণে তাহলে আমাৰ মাছখিনি হৈ গ'ল কমপ্লিট অকণমান গৰম মছলা এড কৰি দিম এতিয়া জাষ্ট সো ৰাতিপুৱা আপোনাৰ পায়সখিনি বনাব নোৱাৰিলোঁ কাৰণ আপোনাৰ বহুত লেট হৈ গৈছিলে এতিয়া আপোনাৰ মোৰ মিটিং এইখিনি শেষ হৈছে এতিয়া টাইম পাইছোঁ অকণমান সো এইখিনিতে আপোনাৰ জলদি বনাই লৈছোঁ মই পায়স মই স্লিম এণ্ড ট্ৰিম মিল্ক ইউজ কৰিছোঁ কিন্তু আপোনাৰ পায়স বনাবলৈ স্লিম এণ্ড ট্ৰিম ইউজ কৰিলে ইমান এটা ভাল নহয় গতিকে মই অকণমান আমুল পাউডাৰ এড কৰিম লগতে মোৰ তেজপাত শেষ হৈ গৈছে সো এয়াকে এড কৰি দিম যিখিনি বাকী আছে কৰি দিছোঁ আপোনাৰ ইলাইচি মাজে মাজে গাখীৰখিনি অলপ লৰাই দিম ইয়াত চেনিৰ জেগাত গুড় ইউজ কৰিছোঁ গুড়খিনি এড কৰি দিম গোটেইখিনি গুড়খিনি এড কৰি দিয়াৰ পিছত অকণমান মিক্স কৰি দিম আমুলৰ গাখীৰখিনি মই গৰম পানীত মিক্স কৰিছোঁ এতিয়া এড কৰি দিম এতিয়া তিয়াই থোৱা চাউলখিনি এড কৰি দিম আৰু এইখিনিক মাজে মাজে লৰাই দিম যাতে আপোনাৰ গাখীৰখিনি তলত লাগি নাযায় আপোনালোকে যদি বিচাৰে ড্ৰাই ফ্ৰুটছ এড কৰিব পাৰে মই এইটো পায়সত ড্ৰাই ফ্ৰুটছ এড কৰি ভাল নাপাওঁ চাউলখিনি আমাৰ লাহে লাহে উতলিছে পায়সখিনি যদি আপোনালোকে লৰাই নাথাকে তেতিয়াহ'লে তলত লাগি যাব গতিকে লৰাই থাকিব লাগিব মই 2টা লং এড কৰি দিম এইটো অপচনেল হয় আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে এড কৰিব এফালে পায়সখিনি বনাই কমপ্লিট হৈ গ'ল এইখিনিক আমি ফ্ৰিজত থৈ দিম কালি খাম কাৰণ ঠাণ্ডা কৰি খালে বহুত ভাল লাগে সো যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাম আন এটি ভিডিঅ'ত বাই বাই